বৰ্তমান মই আছো ইটাফৰ্ট অৰুণাচল প্ৰদেশ আৰু এতিয়া মই য'ত ৰৈ আছো এইকণ ঠাই চুতীয়া ৰজাই নিজৰ আক্ৰমণ ৰক্ষা কৰিবৰ কাৰণে অসমৰ পৰা ৩ নম্বৰ পাহাৰত এইখিনিত বনাইছে আৰু এই ইটাফৰ্ট যোনখিনি এইটো ইটা হাঁহকণী বৰা চাউল আৰু বৰালি মাছেৰে যি বনোৱা এইটো টোপ হয় চেফটিৰ কাৰণে এইটো অলৰেডি 500 বছৰ পুৰণা হৈ গ'ল আৰু এই 500 বছৰ পুৰণি ঠাইত আজি অলপ ফুৰিবলৈ আহিলোঁ ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে স্বাধীনতা দিৱসৰ উপলক্ষে অলপ ফুৰিবলৈ আহিলোঁ 500 বছৰ পুৰণি ইয়াৰ ইটা চাইজটো আপোনালোকে এতিয়াও দেখিলে গম পাব এইটো চাওক কোনো ব্ৰেণ্ড নাই নন ব্ৰেণ্ড এইটো ৰজা দিনৰ আৰু এইফালে এইটো বহলটো আছে 5.5 ইঞ্চি আৰু এইটো আপোনাৰ 7 ইঞ্চি মান আছে দীঘলটো তো এই 500 বছৰ পুৰণি ইটা এতিয়াও চলি আছে কিন্তু বৰ্তমান সময়ত আমাৰ যি ভাটা সময়ত ইটা পোৱা যায় এইবিলাক 500 বছৰ কেতিয়াও নাযায়